নমস্কাৰ, মই পুষ্পাঞ্জলি দেউতাই আপোনালোকলৈ আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকক দেখুৱাম আগত দেখুওৱাৰ দৰে লেচ লগোৱা ছেট। এয়া চাওক, পিয়ৰ কটনৰ হয়। এয়া চাওক, ক'লা আৰু বগা ফুলেৰে ডিজাইন কৰিছে। আঁচলটো থাকিব এনেদৰে, আপোনালোকে ওচৰৰ পৰা চাই লওক। আঁচলত থাকিব এনেদৰে। সম্পূৰ্ণ হোৱা নাইগে, অলপমান আছে। দহি বাতিব আছে, ত' আপোনালোকক দেখুৱাও অলপ। এইখন থাকিব চাদৰ। খুব চিম্পুল বনাইছে। এয়া চাওক, গাত এনেদৰে বুটা থাকিব। যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে এই যোৰা কেইটা ল'ব পাৰিব। আঁচলত এনেদৰে থাকিব আৰু দহি বাতি কৰি দিব আপোনালোকক। এয়া চাওক, পিয়ৰ কটনৰ যোৰা। এইখন হ'ব চাদৰ আৰু হ'ব এইখন মেখেলা। এইখন থাকিব ইয়াৰ মেখেলা। যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে এই যোৰা কেইটা আমাৰ পৰা ল'ব পাৰিব। এয়া চাওক, এইখন থাকিব ইয়াৰ মেখেলা। পিয়ৰ কটনৰ হয়। যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে এই যোৰাটো ল'ব পাৰিব। আৰু এইযোৰ দেখুৱাও আপোনালোকক, মিক্স পাটৰ। ৰঙাত হ'ব। যোনে ৰঙা ভাল পায়, আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া ডিজাইন কৰিছে এইযোৰ। এয়া চাওক, এনেদৰে থাকিব এডোখৰত। যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে ল'ব পাৰিব। আঁচলত থাকিব এনেদৰে। মিক্স পাটৰ হয় এইটো। এয়া চাওক, খুব কোমল কাপোৰটো, আপোনালোকে ল'বলৈ খুব ভাল পাব এইযোৰ। ডিজাইনো ধুনীয়াকৈ বনাইছে, ওচৰৰ পৰা চাই লওক। যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে এই যোৰাটো ল'ব পাৰিব। ইয়াৰ মেখেলাখন হোৱাগে নাই, অকল চাদৰখন হৈছে। যদি আপোনালোকক লাগে, আপোনালোকক মেখেলাখন ব্লাউজ পিচ বনাই দিব। মেখেলাখন বনাই আছে, তাত এনেদৰে বুটা দিছে। মিক্স পাটৰ হয়। যদি আপোনালোকক লাগে, ল'ব পাৰিব এই যোৰাটো। আকৌ এখন দেখুৱাইছো, মেখেলা হ'ব। এয়া চাওক, লেচ লগোৱাই হ'ব, পিয়ৰ কটনৰ হ'ব এইখন। এয়া চাওক, ইয়াৰ কালাৰটো খুব ধুনীয়া লাগিছে। এইটো যোৰাই হ'ব, কিন্তু চাদৰখন বনাই আছে, হোৱা নাই। মই কেইখনমান লৈ আহিলো ভিডিঅ' দিবলৈ। আমাৰ খুৰী গৰাকীয়ে ঘৰতে বনাইছে। এয়া চাওক, ধুনীয়া ডিজাইন। যদি আপোনালোকক লাগে, এই যোৰাটো ল'ব পাৰিব। চাদৰখন হোৱা নাই। যদি আপোনালোকক লাগে, হোৱাটছএপত যোগাযোগ কৰিব। আপোনালোকক হোৱাটছএপত দেখাই দিম চাদৰখন। এয়া চাওক, পিয়ৰ কটনৰ হয়। এইখনো আপোনালোকে ল'ব পাৰিব। আকৌ এযোৰ দেখুৱাইছো চাওক। এইযোৰ পিয়ৰ কটনৰ হ'ব। খুব ধুনীয়া কাপোৰ। আপোনালোকে ল'বলৈ খুব ভাল পাব। এইযোৰ কোমল হ'ব। চাদৰ চিম্পুলত বনাইছে, গাত এনেদৰে থাকিব বুটা। এয়া চাওক, পিয়ৰ কটন হয়। আঁচলত থাকিব এনেদৰে। আঁচলত দহি বাতি কৰি আপোনালোকক দিব। এইখন থাকিব চাদৰ। যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে এই যোৰাটো ল'ব পাৰিব। মেখেলাখন হোৱা নাই। যদি হয়, আপোনালোকক হোৱাটছএপত দেখুৱাম মই, আপোনালোকে যোগাযোগ কৰিব। পিয়ৰ কটনৰ যোৰা। আকৌ এখন দেখুৱাইছো, পিয়ৰ কটনৰে হ'ব। এইখন চাওক, এইখন এনেদৰে থাকিব। মেখেলা হ'ব এইখন। চাদৰখনো বনাই আছে, আপোনালোকক হোৱাটছএপত মই দেখুৱাম। এয়া চাওক, এইখন হ'ব মেখেলা। পিয়ৰ কটনৰ যোৰা। যদি আপোনালোকক ভাল লাগে, আপোনালোকে এইখনো ল'ব পাৰিব। গৰমত পিন্ধিবলৈ খুবেই ভাল পাব। কালাৰ খুব ধুনীয়া আৰু ডিজাইনো ধুনীয়া। আপোনালোকৰ ওচৰৰ পৰা চাই লওক। চিংগল মেখেলা। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে কমেন্ট কৰিব, হোৱাটছএপত যোগাযোগ কৰিব, যদি কাৰোবাক লাগে। আৰু প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।